মোবাইল ফোনৰ জৰিয়তে বাকি যায় ক্লিয়াৰেন্স চাৰ্টিফিকেটখন আপুনি কেনেকৈ অনলাইনত আবেদন কৰিব সেইটো জানিবলৈ আজিৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপুনি বাকি যায় চাৰ্টিফিকেটখন আবেদন কৰিবলৈ হ'লে আপোনাৰ মোবাইল ফোনৰ যিকোনো ব্ৰাউজাৰত গৈ আপুনি টাইপ কৰিব লাগিব সেৱা সেতু টাইপ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। আপুনি যদি সেৱা সেতু পৰ্টেলত আহিব এনেকুৱা এটা পেজ খোল খাই আহিব। এইটো পেজত অহাৰ পিছতে আপুনি সিটিজেন সাৰ্ভিস যেটো দেখা পাইছে এই অপশনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দেখা পাব বহুকেইটা অপশন পাৱাৰ লেণ্ড এই যেটো অপশন আছে লেণ্ড অপশনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব। স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি দেখা পাব এই যেটো দেখা পাইছে ইস্যুৱেন্স অফ বাকি যায় ক্লিয়াৰেন্স চাৰ্টিফিকেট ইয়াতে আপুনি কাষত দেখা পাইছে প্ৰসিড যেটো অপশন দেখা পাইছে প্ৰসিড অপশনটোত আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব। ইয়াতে দেখা পাইছে ইস্যুৱেন্স অফ বাকি যায় ক্লিয়াৰেন্স চাৰ্টিফিকেট ৰিকুৱাৰমেণ্ট এই যেটো অপশন আছে এই অপশনটো আপুনি ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপুনি দেখা পাব সাপোৰ্টিং ডকুমেণ্ট কি লাগিব। এই ডকুমেণ্টখিনি ইয়াতে দেখা পাইছে। প্ৰথমতে আপুনি এক নম্বৰতে দেখা পাইছে পাছপোৰ্ট সাইজ ফটো স্ক্যান কপি অফ কোড ফ্ৰী আপুনি কোড ফ্ৰী এখন দিব লাগিব। 3 নম্বৰত দেখা পাইছে স্ক্যান কপি অফ আপ টু ডেট পেমেন্ট ৰিসিভ আপুনি খাজানা ৰচিদখন দিব লাগিব। তাৰ পিছতে 4 নম্বৰত দেখা পাইছে এফিডেভিট এখন আপোনাৰ মেন্ডেটৰি দিব লাগিব। 5 নম্বৰত দেখা পাইছে এনি আদাৰ ডকুমেণ্ট ভোটাৰ লিষ্ট এফিডেভিট ইয়াৰ যিকোনো এখন দিলে হ'ল। আপলোড স্ক্যান কপি আপুনি ফৰ্মখন আপলোড কৰি দিব লাগিব। তাৰ পিছতে আপুনি ইয়াত তলত দেখা পাইছে সাৰ্ভিস চাৰ্জ এইখিনি আপুনি চাই ল'ব। কাষত দেখা পাইছে ইয়াত এপ্লাই যেটো অপশন আছে এই এপ্লাই অপশনটোত আপুনি ক্লিক কৰি দিব। এপ্লাই অপশনটোত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত নতুন এটা পেজ খোল খাই আহিব। এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে আপুনি দেখা পাইছে বাকি যায় আদায় প্ৰমাণ পত্ৰৰ বাবে আবেদন এপ্লিকেশ্যন ফৰ্ম বাকি যায় ক্লিয়াৰেন্স চাৰ্টিফিকেট এই যিখন ফৰ্ম আহিব এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব। এই ফৰ্মখন আপুনি ফিল আপ কৰিবলৈ হ'লে প্ৰথমতে ইয়াত দেখা পাইছে ল্যাঙ্গুৱেজ ভাষা যেটো আছে আপুনি এই ল্যাঙ্গুৱেজটো আপুনি সিলেক্ট কৰি ল'ব লাগিব। সিলেক্ট কৰি ইয়াতে ইংলিশ যেটো আছে ইয়াতে ইংলিশটো আপুনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছতে এই বক্সটোত আপুনি আবেদনকাৰীৰ নাম তাৰ পিছত কাষৰ বক্সটোত জেন্ডাৰ যেটো আছে এটোত আপুনি জেন্ডাৰটো সিলেক্ট কৰি ল'ব। জেন্ডাৰটো সিলেক্ট কৰি লোৱাৰ পিছত ফাদাৰ নেম ইয়াতে বহাই দিব লাগিব। এই বক্সটোত আপুনি ফাদাৰ নেম বহাই দিব। তাৰ পিছত জন্মৰ তাৰিখটো ইয়াতে বহাই দিব। স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত দেখা পাইছে ইমেইল এই বক্সটোত ইমেইলটো বহাই দিব। তাৰ পিছত কাষত পান কাৰ্ড যেটো অপশন আছে ইয়াতে পান কাৰ্ড নাম্বাৰটো শুদ্ধকৈ বহাই ল'ব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত দেখা পাইছে ৰিলেশ্যন এই যেটো অপশন আছে ইয়াতে আপুনি ৰিলেশ্যনটো আপুনি সিলেক্ট কৰি দিব। ৰিলেশ্যনটো সিলেক্ট কৰি দিয়াৰ পিছত ৰিলেটিভ যিজন ব্যক্তিৰ নাম আছে এই ৰিলেটিভ ব্যক্তিজনৰ সম্পৰ্কীয় ব্যক্তিজনৰ নামটো ইয়াত আপুনি সিলেক্ট কৰি বহাই দিব। স্ক্ৰল ডাউন কৰি ইয়াত দেখা পাইছে স্থায়ী ঠিকনা প্ৰথম শাৰীৰ ঠিকনা আপুনি গাঁৱৰ নামটো বহাই ল'ব। তাৰ পিছত আপুনি দ্বিতীয় ঠিকনা যিখন আছে এই বক্সটোত আপুনি পোষ্ট অফিচ যেটো আছে সেইটো আপুনি বহাই ল'ব। ৰাজ্যখন সিলেক্ট কৰাই থাকিব। তাৰ পিছত আপুনি ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব। ডিস্ট্ৰিক্টখন সিলেক্ট কৰি লোৱাৰ বাবে ইয়াত ক্লিক কৰাৰ পিছত আপুনি সকলো ডিস্ট্ৰিক্ট ইয়াতে থাকিব। ইয়াৰ পৰা আপুনি ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব। তাৰ পিছত সাব ডিভিজন এই বক্সটোত আপুনি সাব ডিভিজন সিলেক্ট কৰি ল'ব। সাৰ্কেল অফিচ ৰাজু চক্ৰ যেটো আছে ৰাজু চক্ৰ সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত মৌজা সিলেক্ট কৰি ল'ব। গাঁওখন আপুনি লিখি ল'ব। ঘৰ নাম্বাৰ হাউস নাম্বাৰ যেটো হয় আপোনাৰ লিখি ল'ব। তাৰ পিছত কাষত দেখা পাইছে পুলিচ ষ্টেচন যেটো বক্স আছে এই বক্সত আপুনি বহাই ল'ব। নামটো শুদ্ধকৈ বহাই ল'ব। তাৰ পিছতে আপুনি ডাকঘৰত অহাৰ পিছত আপোনাৰ ডাকঘৰৰ নামটো লিখি ল'ব। তাৰ পিছত আপুনি পিন কোড যেটো বক্স আছে এই পিন কোড বক্সটোত আপুনি পিন কোডটো বহাই ল'ব। পিন কোড বহাই লোৱাৰ পিছত তলত দেখা পাইছে সেভ এণ্ড নেক্সট যেটো অপশন আছে এই অপশনটোত আপুনি ক্লিক কৰি দিব। ফৰ্মখন ফিল আপ কৰি লোৱাৰ পিছত মই সেভ এণ্ড নেক্সট যেটো অপশন আছে এই অপশনটোত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে আপুনি দেখা পাইছে আৰু চিয়ৰ ইয়াতে আপুনি ইয়েছ যেটো অপশন আছে ইয়েছ অপশনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে দেখা পাইছে সাকসেছ ইয়োৰ এপ্লিকেশ্যন হেজ বিন সাকসেছফুলি সাবমিটেড কাষত ইয়াতে দেখা পাইছে আপুনি ইয়াত ডকুমেণ্টখিনি আপলোড কৰি ল'ব লাগিব। প্ৰথমতে আপুনি ফটোগ্ৰাফখন আপলোড কৰি ল'ব। তাৰ পিছতে আপুনি ইয়াত দেখা পাইছে এফিডেভিট ৰিগাৰ্ডিং অন পেণ্ডিং বাকি যায় কেছ ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এফিডেভিটখন সিলেক্ট কৰি লোৱাৰ পিছত ব্ৰাউজ কৰাৰ পিছত আপোনাৰ ফাইলটো আপুনি সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব। স্ক্যান কপি অফ কোড ফি যেটো অপশন আছে ইয়াতে আপুনি কোড ফিখনৰ যেটো স্ক্যান কপি হয় সেইটো আপুনি বহাই দিব। ব্ৰাউজ কৰাৰ পিছত আপুনি ফাইলটো সেভ কৰি ল'ব। সেভ কৰি লোৱাৰ পিছতে নেক্সট স্ক্ৰল ডাউন কৰিব। স্ক্যান কপি অফ আপ টু ডেট পেমেন্ট ৰিসিভ আপুনি খাজনা ৰচিদখন আপুনি এই বক্সটোত আপুনি ফিল আপ কৰি ল'ব। ফিল আপ কৰি লোৱাৰ পিছতে এনি আদাৰ ডকুমেণ্ট যেটো আছে ইয়াতে আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত ভোটাৰ লিষ্ট এফিডেভিট এনি আদাৰ ডকুমেণ্ট ইয়াতে আপুনি ভোটাৰ লিষ্ট ৰানিং যিখন ভোটাৰ লিষ্ট আছে এই ভোটাৰ লিষ্টখন আপুনি ব্ৰাউজ কৰি এই বক্সটোত আপুনি বহাই ল'ব। ডকুমেণ্টখিনি আপলোড কৰি লোৱাৰ পিছত সেভ এণ্ড নেক্সট যেটো অপশন আছে এই অপশনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব। অকণমান সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছতে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। এই পেজটোত আপুনি দেখা পাইছে কি ফিল আপ কৰিছিলে এই সকলোখিনি এই পেজটোত আপুনি দেখাব। তাৰ পিছতে আপুনি স্ক্ৰল ডাউন কৰি তলত অহাৰ পিছত ইয়াত দেখা পাইছে
মেক পে'মেণ্ট যিটো অপশ্যন আছে এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব ইয়াতে আপুনি 10 টকা এটা পে'মেণ্ট কৰিব লাগিব পে'মেণ্টটো হৈ যোৱাৰ পিছতে আপোনাৰ সন্মুখত এখন একনলেজমেণ্ট ৰিচিপ্ট আহিব এই ৰিচিপ্টখন আপুনি ভালদৰে ৰাখি থ'ব পৰৱৰ্তী সময়ত সেই ৰিচিপ্টখনৰ সহায়ত আপুনি আপোনাৰ বাকী যে চাৰ্টিফিকেটখন হ'ল নে নাই সেইটো আপুনি ষ্টেটাছটো চেক কৰি থাকিব পাৰিব বাকী যে চাৰ্টিফিকেটখন 10 দিনৰ ভিতৰতে হৈ যাব পৰৱৰ্তী সময়ত এনেধৰণৰ ইনফৰ্মেটিভ হেল্পফুল ভিডিঅ' নটিফিকেশ্যন পাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব আজিৰ ভিডিঅ'টোত এইখিনি আছিলে পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ